নমস্কাৰ মই পংকজ পাল আপোনালোকৰ মাজলৈ আপোনালোকৰ চেনেল পংকজ গুৰুলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ শিকিবলগীয়া টপিক হল যে পৰীক্ষাত যে প্ৰশ্নবোৰ আহে যে আজি এইটো দিন হলে 32 দিন পিছত বা 30 দিন পিছত কি দিন হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন সকলো পৰীক্ষাত আহে দেখা যায় হয়নে নহয় হেনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ বিষয়ে আজি আমি অলপ শিকিম এতিয়া বলক আমি ভিডিঅটো লৈ দেৰি নকৰি আমি ভিডিঅটো আৰম্ভ কৰি দিও যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক এই ভিডিঅটোৰ জৰিয়তে মই আপোনালোকক মেথছৰ বিভিন্ন ধৰণৰ নলেজবোৰ দি থাকিবলৈ চেষ্টা কৰিম আহক আমি ভিডিঅটো লৈ আগবাঢ়ো প্ৰশ্নটো যে আজি যদি সোমবাৰ হয় তেতিয়া হলে 32 দিন পিছত কি বাৰ হ'ব এতিয়া ধৰক আজি সোমবাৰ চলি আছে এতিয়া 32 দিন পিছত কি বাৰ হ'ব এতিয়া হিসাব কৰি থাকিব এতিয়া মই যদি সুধিলো যে আজি সোমবাৰ হলে কালি কি বাৰ আপুনি ডাইৰেক্ট কৈ দিব মঙ্গলবাৰ হয় না নহয় এতিয়া 32 দিন কৈছো 32 দিন এনেকৈ হিসাব কৰি যাব লাগিব হয় না নহয় আৰু এনেকুৱা কৰাৰ কোনো দৰকাৰ নাই কাৰণ আমি কিয় শিকি আছো আমি যে এই ভিডিঅটো চাইছো কিহৰ কাৰণে চাইছো নতুন নতুন টিপস শিকিবৰ কাৰণে এতিয়া 32 দিন পিছত কি বাৰ হ'ব আমি এটো ডাইৰেক্ট উলিয়াই দিব পাৰিম কেনেকে 32ক 7 ৰে হৰণ কৰি দিয়া যাক কাৰণ এক সপ্তাহত কি দিন এক সপ্তাহত হৈছে 7 দিন হয় নহয় কাৰণ 32ক আমি 7 ৰে হৰণ কৰি দিও 32ক যেতিয়া 7 ৰে হৰণ কৰি দিম কি হ'ব চাওকচোন 7 কিমান 7 4 গুণ 28 আৰু বাকি থাকিব কিমান 4 থাকিল নহয় এই 4 দিন মানে সোমবাৰৰ লগত আৰু এই 4টা দিন প্লাস কৰি দিয়া যাক অৰ্থাৎ সোমবাৰৰ এক পিছৰ দিনটো হ'ব কি বাৰ মঙ্গলবাৰ তাৰ পিছৰ দিনটো বুধবাৰ তাৰ পিছৰ দিন বৃহস্পতিবাৰ তাৰ পিছৰ দিন কি হ'ব শুক্ৰবাৰ হ'ব নে নহয় অৰ্থাৎ 32 নম্বৰ দিনটো যে মানে 32 দিন পিছত কি বাৰ হ'ব শুক্ৰবাৰ হ'ব এনসার এতিয়া এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে পৰীক্ষাত আপুনি পাৰিব নে নোৱাৰিব কওকচোন এতিয়া আগতে যদি নোৱাৰিছিল এতিয়া ধুনিয়াকে পাৰি যাব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কি কৰিব লাগে হাতেৰে হৰণ কৰিব লাগে হৰণ কৰি ভাগ x যিমান ৰয় সেই ভাগ x টো এই যি বাৰ চলি আছে আজি সেই বাৰৰ লগত যোগ দিব লাগে এতিয়া আজি সোমবাৰ চলি আছে তাৰ লগত মই 4 যোগ দিয়াৰ লগে লগে কি বাৰ ওলাই আহিল শুক্ৰবাৰ ওলাই আহিল আৰু এটা উদাহৰণ আমি কৰি চাও এতিয়া এনেকুৱা আৰু এটা প্ৰশ্ন লৈ আহিলো এই 2 নম্বৰ প্ৰশ্ন কৈছে আজি যদি শনিবাৰ হয় তেন্তে 61 দিন পিছত কি হ'ব কি বাৰ হ'ব হেতু একে নিচিনা এটোটো আমাৰ কি কৰিব লাগিব হাতেৰে হৰণ কৰি দিম হাতেৰে হৰণ কৰি দিলো 61ক কিমান বাৰ হ'ব 7 8 গুণ কিমান 56 বিয়োগ কৰিলে কিমান থাকিব 5 থাকিব এতিয়া 5 মই শনিবাৰৰ লগত আৰু 5 যোগ দি দিও কিমান হ'ল শনিবাৰৰ পিছৰ দিন দেওবাৰ তাৰ পিছত সোমবাৰ মঙ্গলবাৰ বুধবাৰ আৰু 5 নম্বৰ দিনটো কি বৃহস্পতিবাৰ অৰ্থাৎ 61 দিন পিছত কি বাৰ হ'ব বৃহস্পতিবাৰ হ'ব বুজি পাইছে নে নাই হেতু কওকচোন যদি বুজি পাইছে চেনেলটো লৈ লাইক কৰি দিয়ক সাবস্ক্ৰাইব কৰি লওক কাৰণ এই ভিডিঅটোৰ জৰিয়তে আমি কি কৰিম বিভিন্ন ধৰণৰ মেথছৰ এনেকুৱা সৰু সৰু টপিকবোৰ চাই যাম আৰু লগতে মেথছৰ সকলো টপিক আমি কভাৰ কৰিম এই ভিডিঅটোৰ জৰিয়তে ভিডিঅটো সাবস্ক্ৰাইব কৰি লওক তেতিয়াহে আপুনি এতিয়া মই আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক দিও কৈছো যে আজি যদি বুধবাৰ যেনিবা মই এটো প্ৰশ্ন বুলিয়ে ভাবি লওক এটো আজি মানে বুধবাৰ আজি বুধবাৰ চলি আছে আজি বুধবাৰ চলি আছে তেতিয়া মোক এটা এনসার দিয়ক সেই এনসারটো হল কি 103 দিন পিছত কি বাৰ হ'ব 103 দিন পিছত কি বাৰ হ'ব এতিয়া এই প্ৰশ্নটোৰ এনসার আপোনালোকে কমেন্ট কৰি জনাই দিব